হেল্ল'। প্ৰায়ে অকলে থাকা আজিকালি কিয়? শিল হোৱাৰ চেষ্টা। নকৰিবা এই চেষ্টা। আগলৈ কি ভাবিছা? কিনো আৰু ক'বলৈ বহুত থাকে কেতিয়াবা, কিন্তু শুনিব কোনে? বুকুৰ মাজেৰে উজাই সি ডিঙিত খুন্দিওৱা বহু কথা ৰৈ যায় প্ৰায়ে এজন শ্ৰোতাৰ অভাৱত। ইচ্ছা নথকা স্বত্তেও মনৰ ভিতৰতেই কবৰ দিব লগা হয় বুজা নুবুজা কথাবোৰ। এটা সমনি আহোঁতে শেষ হৈ ৰয় সকলোবোৰ। সামৰণি কৰিব লাগে জীৱনৰ কিছু কাহিনী বালি চন্দা সধিক জিলিকে দুচকুত মাজে মাজে। বৰ বিশেষ একো নাই, মাত্ৰ এজন বিশেষ মানুহৰ অভাৱে খুঙা কৰে প্ৰায় মোক, তোমাক, সকলোকে। আৰু এতিয়া জীৱনটো নতুনকৈ আৰম্ভ কৰিব বিচাৰোঁ। হ'ব এতিয়া ৰাখিছোঁ ভাই, ভালে থাকিবা। হেল্ল', শুনাচোন। হেল্ল'। पलकों पे उस सा तेरा नाम सजा के रखता हूँ यार मैं तुझे ख्वाब बना के। हर किस्से पे हर पन्ने पे तुझको पढ़ता है, फिरता रहता है पागल सा, बस ये कहता है कि तुझ बिन